মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি তোমালোকৰ অসমীয়া বিষয়ৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাত সন্নিৱিষ্ট অন্যৰ প্ৰতি ব্যৱহাৰ শীৰ্ষক পাঠটোৰ শিক্ষণীয় দিশসমূহৰ বিষয়ে আলোচনা কৰিব খুজিছোঁ। পাঠটোৰ লেখক হৈছে অসমীয়া সাহিত্যৰ বেকন হিচাপে পৰিচিত সত্যনাথ বৰা। তোমালোকে নিশ্চয় জানা যে এজন লোকৰ ব্যৱহাৰেই তেওঁৰ পৰিচয়। ব্যৱহাৰ ভাল হ'লে মানুহে সকলোৰে মৰম আদৰ লাভ কৰে, আনহাতে ব্যৱহাৰ বেয়া হ'লে আনৰ হিংসা গৰিহণাৰ পাত্ৰ হয়। সামাজিক প্ৰাণী হিচাপে আমি নানা ধৰণৰ লোকৰ সৈতে নানা ধৰণৰ সম্বন্ধ স্থাপন কৰিবলগীয়া হয়। কেতিয়াবা সৎ চৰিত্ৰৰ লোকো ব্যৱহাৰৰ দোষত আনৰ অপ্ৰিয় হয়। ইয়াৰ বিপৰীতে অনেক কপটীয়া চলাহী লোকেও সজ ব্যৱহাৰৰ বলত আনৰ মৰম আদৰ লাভ কৰিব পাৰে। গতিকে ব্যৱহাৰ প্ৰণালী মন পুতি আয়ত্ত কৰিবলৈ যত্নৱান হোৱা উচিত। মাত কথাৰ মাজেদি মানুহৰ ব্যৱহাৰৰ বিষয়ে জানিব পাৰি। মিঠা মাত ব্যৱহাৰ প্ৰণালীৰ ঘাই মন্ত্ৰ। মিঠা মাতৰ যোগেদি আনৰ পৰা মৰম ভক্তি লাভ কৰিব পাৰি। মিঠা মাতৰ ৰহণ দিলেহে এজন লোকৰ আচাৰ ব্যৱহাৰলৈ সম্পূৰ্ণতা আহে। মিঠা মাতে যিদৰে মানুহক সন্তোষ দিয়ে, তাৰ বিপৰীতে আকৌ কেতেৰা মাতে মানুহৰ মনত বেজাৰ দিয়ে। কেতেৰা মাৰি কথা কোৱা নিৰ্বোধ খিংখিঙীয়া লোকৰ শত্ৰু সৰহ। গাত লক্ষ্যগুণ থাকিলেও কেৱল তিতা মাতেই সেইবোৰ ঢাকি পেলায়। বিনয়ী লোককহে মানুহে আদৰ কৰে। সেইদৰে নম্ৰতা সজ ব্যৱহাৰৰ ভূষণ। কিছু লোকে নম্ৰ হ'লে আনৰ আগত সৰু হয় বুলি ভাবে, কিন্তু নম্ৰতাই আশয়ৰ উচ্চতাহে প্ৰকাশ কৰে। মনত নম্ৰতা থাকিলে আপোনা আপুনি মাত কথা মিঠা হয়। অৱশ্যে কপটতা নাৰাখি মনে মুখে একে হ'লেহে সমাজত সুখ শান্তি বিৰাজ কৰে। মনত অহংভাৱ ৰাখি বাহিৰত নম্ৰ হৈ দেখুৱালে মানুহক চল কৰাহে হয়। দৈনন্দিন জীৱনত আমি বন্ধুবৰ্গ বা আন লোকৰ সৈতে আদান প্ৰদান কৰোঁতে প্ৰয়োজন হ'লে আনৰ গুণৰ কথা প্ৰকাশ কৰিবলৈ দ্বিধাবোধ কৰা অনুচিত। আনৰ গুণ বখানিলে বখানোতাৰ মহত্বহে প্ৰকাশ পায়। এজনৰ গাত নথকা গুণ আন এজনৰ গাত থাকিব পাৰে। সেইবাবে গুণহীনজন হীনমন্যতাত ভোগা অনুচিত। পিছে গুণীৰ গুণৰ প্ৰশংসা তেওঁৰ মুখৰ আগত কৰিব নালাগে। তেনে কৰিলে তেওঁ বখানোতাক চাটুকাৰ বুলি ভাবিব পাৰে। জ্ঞানী লোকে চাটুকাৰক ঘৃণায়। অতি প্ৰয়োজন নহ'লে মুখৰ আগত নকৈ কাৰোবাৰ গুণৰ কথা আন এজনৰ আগতহে কোৱা ভাল। তোমালোকে জানা যে টুটকীয়া লোকে ইজনৰ গুপ্ত কথা সিজনৰ আগত কৈ কণ্ডল লগায়। কিছুমান লোক স্বভাৱতে পেটত কথা ৰাখিব নোৱাৰা বিধৰ। তেনে লোকে স্বভাৱৰ দোষতে বন্ধু বান্ধৱ হেৰুৱায় আৰু আনৰ অপ্ৰিয় হয়। কিছু লোকে লগৰীয়াক হহুৱাবলৈও আনৰ গুপ্ত কথা প্ৰকাশ কৰে। তেনে পাতল স্বভাৱৰ লোকে নিজৰ বিষয়ে নক'বলগীয়া কথাও কেতিয়াবা কৈ পেলায় আৰু বিপদত পৰে। গতিকে আনে বিশ্বাসত কোৱা গুপ্ত কথা পেটত ৰাখিব পৰাটো এটা ডাঙৰ গুণ। এই গুণৰ অধিকাৰী হ'বলৈ তোমালোকেও যত্ন কৰা উচিত। আনৰ দোষ বিচাৰি ফুৰা লোকে নিজৰ মনৰ নীচতাহে প্ৰকাশ কৰে। প্ৰকৃততে জ্ঞানী লোকে আনৰ দোষখিনি এৰি গুণখিনিহে ল'বলৈ চেষ্টা কৰে। মাধৱদেৱে নামঘোষাত এই সম্পৰ্কত এটি অতি সাৰুৱা কথা কৈছে। অধমে কেৱলে দোষ লয় অমধ্যমে গুণ, দোষ লয়ে কৰিয়া বিচাৰ, উত্তমে কেৱলে গুণ লয় উত্তমোত্তমে, অল্প গুণ কৰয় অবিস্তাৰ। এইখিনি কথাৰ বাহিৰেও আমি আন কিছুমান কথাৰ প্ৰতিও লক্ষ্য কৰিব লাগে।
যিবিলাকে মানুহৰ মাজত মিলা প্ৰীতি আৰু সদ্ভাৱ বঢ়ায়। যি মানুহে যি কথা শুনি ভাল নাপায় সেই কথা তেওঁৰ আগত কোৱা অনুচিত। কোনো লোকৰ শাৰীৰিক বিসংগতিক ভেঙুচালি কৰিব নালাগে। সেইদৰে আত্মপ্ৰশংসাৰ পৰাও আঁতৰি থকা উচিত। নিজৰ গুণ নিজে গোৱা লোকক কোনেও ভাল চকুৰে নাচায়। সৎ বা প্ৰবঞ্চকৰ লগত সম্বন্ধ ৰাখিলে কেতিয়াবা বিপদত পৰিবলগীয়া হ'ব পাৰে। মনত ৰাখিব লাগে যে এজন লোকৰ পৰিচয় তেওঁৰ সংসৰ্গত থকা লোকৰ পৰাই পাব পাৰি। প্ৰথম দেখাতেই কোনো লোকক বিশ্বাস কৰা অনুচিত। কোন মানুহ কেনেকুৱা সেই কথা প্ৰথম লগ পোৱাতে জনাটো সম্ভৱ নহয়। কেতিয়াবা চোৰেও সাধুৰ ভাও জুৰে। সংসাৰত মানুহৰ অৱস্থাৰ পৰিৱৰ্তন ঘটে। ৰজাও ভিকহু হয় আৰু ভিকহু ৰজা হয়। এই কথা মনত ৰাখি কোনো লোক দৰিদ্ৰ অৱস্থাৰ পৰা আধ্যাৱন্ত হ'লে বা সামান্য অৱস্থাৰ পৰা ডাঙৰ হ'লে তেওঁক উপযুক্ত মান সৎকাৰ কৰিব লাগে। মান্যৱন্ত লোক সমাজৰ ভোটাতৰা স্বৰূপ। নিজৰ গুণৰ জহতে তেওঁলোকে মান সন্মান লাভ কৰে। তেনে লোকক লঘু কৰিবলৈ চেষ্টা কৰাটো কাপুৰুষালীৰহে পৰিচয়। মনত ৰখা উচিত যে সোণৰ জেউতি অমান্য কৰিলে নকমে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে আলোচনা কৰা কথাবিলাক অভ্যাস কৰি নিজৰ আচাৰ ব্যৱহাৰ মধুৰ আৰু প্ৰশংসনীয় কৰিবলৈ যত্ন কৰিবা। সত্যনাথ বৰাদেৱে অসমীয়া গদ্যক বিশেষভাৱে সমৃদ্ধ আৰু পৰিপুষ্ট কৰাৰ লগতে সচেতনভাৱে এক নিৰ্দিষ্ট গঢ় দিবলৈ সক্ষম হৈছিল। তেওঁৰ ৰচনাৱলীৰ মাজেদি অসমীয়া সাহিত্যত পূৰ্বতেনে থকা এক সংহত, পৰিমিত, জতুৱা গদ্যশৈলী গঢ় লৈ উঠিছে। তেওঁৰ গদ্যশৈলী চিন্তামূলক আৰু ভাৱগধুৰ। নিভাঁজ অসমীয়া শব্দৰ অধিক ব্যৱহাৰ, কম কথাত বেছি ভাৱ প্ৰকাশ কৰা আদি তেওঁৰ গদ্যৰ বৈশিষ্ট্য। অসমীয়া গদ্যশিল্পক তেওঁ মৌলিক চিন্তাৰ বাহক হিচাপে গঢ়ি তুলিছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিলৈ আমাৰ আলোচনা ইমানতে সামৰিছোঁ। ধন্যবাদ।